হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা নতুন ট্ৰিক্স লৈ আহিছোঁ। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আপুনি কেনেদৰে ইউটিউব, ফেচবুক চাই পেলাই আপুনি কেনেকৈ পইচা কামাব পাৰিব সেইটো ভিডিঅ'ই লৈ আহিছোঁ মই। চ' আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। ফাৰ্ষ্ট অফ অল আপুনি এটা প্লে ষ্ট'ৰৰ পৰা এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। চ' মই দেখাই দি আছোঁ কোনটো এপ্লিকেশ্যন ডাউনলোড কৰিব লাগে, আৰু মই ডিছক্ৰিপশ্যনত আপোনাক এইটো লিংকটো দি দিম। চ' প্লে ষ্ট'ৰ অ'পেন কৰক। সাৰ্চ কৰিব এমচেণ্ট ব্ৰাউজাৰ। আহিছে, এইটো আপুনি ক্লিক কৰিব। এইটো আপুনি ইনষ্টল কৰি ল'ব। মোৰ ইনষ্টল কৰা আছে, চ' মই ইনষ্টল কৰিব নালাগে, মই অ'পেন কৰিলেই হ'ব ডাইৰেক্ট। চ' আপুনি ভিডিঅ'টো চাই থাকিব কেনেকৈ আপুনি ইয়াৰ পৰা পইচা কমাব পাৰিব। অ'পেন কৰি দিলোঁ। লোডিং হৈ আছে। ফোন নম্বৰৰ পৰা আপুনি লগ ইন হ'ব আৰু নম্বৰটো দিব ইয়াতে। ভেৰিফাই কৰিব নম্বৰটো। SMS-টো কণ্টিনিউ কৰি দিব, OTP এটা আহিব। আনব্লেডটো প্ৰচেছ কৰিছে, চ' আৰু এবাৰ কৰি চাব ট্ৰাই। আহিছে, কনফাৰ্ম কৰি দিব। আপোনাৰ যদি এইটো মোবাইলতে আপোনাৰ চিমটো লগাই থাকে তেতিয়া আপোনাৰ নিজে নিজে ভেৰিফিকেশ্যন হ'ব। চ' কনফাৰ্ম কৰিব। চ' আপুনি এইটো ব্ৰাউজাৰৰ পৰা যি চাই সেইটোতে পইচা পাব। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। লোডিং হওঁতে অলপ টাইম লাগিছে, নেটৱৰ্কৰ প্ৰব্লেম। ইয়াতে আপুনি যি কৰিব বিচাৰে এইটো কৰিব পাৰিব। ব্ৰাউজাৰ যেনেকৈ কাম কৰে এইটো ব্ৰাউজাৰে সেনেকৈয়ে কাম কৰিব। ইয়াতে চাৰ্চ বাৰ আছে, চাৰ্চ বাৰো কৰিব পাৰে, আপুনি ইউটিউবো চাব পাৰে। এডিট হওঁতে অলপ টাইম লৈছে। চ' মোৰ একাউণ্টৰ পইণ্টটো আপুনি দেখিছে 0-0। এতিয়া কেনেকৈ আপুনি পইণ্টটো বঢ়াব, আপুনি এইটো ভিডিঅ'টো চাই থাকক। আপুনি যিকোনো এটা ব্ৰাউজ কৰক, এমেজন, ফেচবুক, প্লে গেমছ, ইউটিউব, ESPN ক্ৰিকেট, ফ্লিপকাৰ্ট, চাবক্লুজ, এইবিলাক যি আপুনি ব্ৰাউজ কৰিব সেইটোতে পইচা পাব। চ' মই ফাৰ্ষ্ট অফ অল এমেজন অন কৰি আছোঁ। বহুত শ্ল' আছে নেট মোৰ, চ' ফুল খাৱা নাই। এমেজন খোল খাইছে, অলপ টাইম এমেজন চাব আপুনি। আপোনাক মই লাইভ প্ৰুফ দেখাই আছোঁ কেনেকৈ আপুনি পইচা ঘটিব পাৰিব। ইয়াতে যিকোনো এটা বস্তু চাই ল'লেই হ'ল। তেনে বেক যাব। দেখিছে আপোনাৰ পইণ্ট কালেকশ্যন হৈ গ'ল। আপুনি এটা এইটো পইণ্ট কালেকশ্যন এট ইউৰ একাউণ্ট
So add your account. View account. মোৰ আগতে এইটো খোলাই আছিলে, so মই ইয়াতে 17 টকা আছে, মই ইয়াৰ পৰা ৰিচাৰ্জো কৰিব পাৰোঁ জিঅ' চিমখনত। আৰু আপোনাৰ 4-5টা মোবাইলো ইয়াত এড কৰিব পাৰিব আপুনি, যোনটো নম্বৰত পইচা ল'ব খোজে এইটো নম্বৰতে ল'ব পাৰিব। এয়াৰটেলত ভৰালে আপুনি 10 টকা ভৰাব পাৰিব, 15 টকা ভৰিব পাৰিব। চব 17 টকা মোৰ পইচা আছে, চব 15 টকা লৈ মই ভৰাব পাৰিম, 17 টকা লৈ ভৰাব পাৰিম। 18 টকাৰ প্লেনটো ফুল খোৱা নাই, মোৰ 18 টকা হ'লে যেতিয়াই হ'ব তেতিয়াই 18 টকাৰ প্লেনটো মোৰ ফুল খাব। চ' এইটো ট্ৰিকটো কেনেকুৱা লাগিলে আপোনাৰ জনাব নাপাহৰিব। আৰু আপুনি ইয়াতে আছে ইনভাইট ফ্ৰেণ্ডছ, চ' ইনভাইট কৰিলে 1000 পইণ্ট পাব, আপুনি 10 টকা পাব লগ। ইয়াতে যিকোনো চাব আপুনি লগ পইণ্ট পাব। চ' আপুনি পইণ্টবিলাক একলগ কৰি আপোনাৰ পইচা ভৰাব পাৰিব আপোনাৰ মোবাইলত। আপুনি ভিডিঅ'টো চাই বুজি পাইছেই চাগে কি কৰিব লাগিব। চ' মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিব নাপাহৰিব, আৰু মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব নাপাহৰিব। থেংক ইউ।